হে ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছ, আজি যিহেতু ছানডে, চ' ভাবিছোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ। আজি ভিডিঅ'টোত বহুত বেছি খাছ একো নাই, কিন্তু আজি একচুৱেলি ক'ৰবাত মই আপোনালোকক লৈ যাম। চ' ভিডিঅ'টোত থাকিব, চাই থাকিব। আৰু এটা কথা, যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে নটিফিকেশ্যন বেলটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু লগতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰিব, লগতে লগৰবোৰক শ্বেয়াৰো কৰিব। আপোনালোককো অকণমান আশীৰ্বাদ আৰু মৰমৰ মই আশা কৰিলোঁ। তো ব'লক তেন্তে। তো ঘৰৰ পৰা ওলালোঁ, আজি যিহেতু ছানডে, ৰাস্তাত কিবা কিবি বস্তু বজাৰ কৰি ল'ম, চব্জি, ঘৰৰ চব্জি। তো বলক তেন্তে পইচা উলিয়াই লওঁ। এয়া মোৰ পইচা ওলাই গ'ল। আমাৰ ঘৰৰ পৰা ওলাই অকণমান দূৰ গৈ ইয়াতে ডিব্ৰুগড় এয়াৰপৰ্টৰ যিখন নতুন ৰানৱে এখন বনি আছে, তো আমি ইয়াত পালোঁহি এতিয়া। বোলো আপোনাক অকণমান দেখুৱাই দিওঁ ৰানৱেখন কেনেকৈ বনিছে। এইখন চাওক ৰানৱেখন, এখন বনি হৈ গ'ল, খালি সেই মূৰত মানে আপোনাৰ কানেক্ট কৰা নাই আৰু আপোনাক দেখুৱাই আছোঁ বোলো। সেই সৰুখন আগৰ ৰানৱেখন বন্ধ গৈ আছে। তো এইখন নতুন ৰানৱে, মানে একচুৱেলি আমাৰ পুৰণা ৰানৱেখন অকণ এক্সটেণ্ড কৰিছে। চ' এইখন কিন্তু এইডোখৰ জেগা দেখিছে যে এইডোখৰ কানেক্ট কৰা নাইকিয়া। বোলো মই ওচৰৰ পৰা দেখাই আছোঁ। এইটো আগতে ৰাস্তা আছিলে আমাৰ, মই এতিয়া এপাক ঘূৰি আহিলোঁ। তো এইফালে এটা ৰাস্তা এটা আছিলে, এই ৰাস্তাটোৱে কানেক্ট কৰা নাই, বাকী ৰানৱেখন হৈ গ'ল। আৰু এই সৌখন পুৰণা ৰানৱে চাওক, সেইখনৰ লগত এখন কানেক্ট কৰি দিব। তো এতিয়া সময় হোৱা নাই, নহ'লে আপোনালোকক মই এখন প্লেন দেখাই দিব পাৰিলোঁ হ'লে, এৰোপ্লেন একদম ওপৰেদি যায়, বুজিছেনে, একদম ওপৰেদি। তো এতিয়া নৰখোঁ, নহ'লে আমাৰ দেৰি হ'বগৈ। তো এইটোৱে আৰু দেখিলে। ঠিক আছে, ব'লক তেন্তে। চাওক না, কি ধুনীয়া পৰিৱেশ চাওক।
পাহাৰ সেইফালে মানুহে হালো বাই আছে আৰু এখন DPS স্কুল দিল্লী পাব্লিক স্কুল আমাৰ ইয়াতে খুলিছে বঢ়িয়া বহুত ধুনীয়াকৈ খুলিছে ডাঙৰকৈ খুলিছে চব আপোনালোকে দেখিব পাৰে চব বেছি বছৰ হোৱা নাই খোলা এইখন চব এয়া চাওক চবফালে গ্ৰীণ এৰিয়া চাওক গ্ৰীণ চবফালে বাগান কিমান মজা লাগিছে চাওক ন ইয়াত আৰু ইয়াতে গম পায় ইয়াতে বহুত ঠাণ্ডা হয় পৰিৱেশটো বঢ়িয়া আজি ছানডে হয় নহ'লে ইয়াতে বাগানত লেডিবোৰে পাত তুলি থাকিলে হ'লে কিন্তু আজি ছানডে যিহেতু সিহঁতৰ ছুটি তো সেইটো কাৰণে কোনো নাইকিয়া চাওক ন ইমান ভাল লাগিছে পৰিৱেশটো চবফালে গ্ৰীণ মাজেৰে ৰাস্তা এইটো ৰাস্তা ইমান ধুনীয়া লাগিছে বলক তেন্তে আমি আমাৰ ডেষ্টিনেশ্যনত যাওঁ আৰু ভাল লাগিব বলক কেনেকুৱা পাইছে আপোনালোকে জনাব চাই বলক তো এনেকৈ আমি দুখনমান বাগান পাৰ কৰি বাগানৰ মাজে মাজে আহি পালোহি আমাৰ ইয়াত মই আপোনালোকক লৈ আনিব বিচাৰিছিলোঁ ব্ৰহ্মপুত্ৰ এইখন চাওক আপোনাক কেমেৰা ঘূৰাই দেখাই দিছোঁ ৰ'ব এইখন চাওক ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ পানীৰ সোঁত বহুত বেছি চাওক বহুত পানী হৈ গ'ল ইয়াতে সৌ সিপাৰৰ পৰা ফেৰী আহিব এতিয়া অলপ পিছত তাৰপৰা সিহঁতে সিপাৰৰ পৰা চব্জি লৈ আহিব ফেৰীত আৰু ইয়াতে এখন বজাৰ বহে সৌখিনিতে এই পাৰটোৰ ইপাৰে বজাৰ এখন বহে সাপ্তাহিক বজাৰ সেইখনত সিহঁতে বস্তু দি যাব আৰু অকণমান আগলৈ গৈ ঘাট এটা আছে মাছৰ ঘাট এটা য'ত আমি এতিয়া যাম মোৰ একচুৱেলি আজি বৰলি মাছ খাবলৈ খুব মন গৈ আছে বলক তেন্তে তাৰপৰা গৈ আহোঁ এইবিলাক স্পেয়াৰ দুখন নাও আছে ইয়াতে চাওক আপোনাক ওচৰৰ পৰা দেখুৱাইছোঁ ৰ'ব যদি কোনোবাই দেখা নাই চাই ল'ব পাৰিব চাওক এই দুখন হ'ল পালতৰা নাও বুলি কয় পানীৰ সোঁত বহুত বেছি শব্দ ইয়ালৈকে শুনা গৈছে আপোনালোকে শুনিছে নে নাজানো তো ইয়াতে অকণমান আগতে মাছৰ মানে ঘাট এটা বহে মাছ আহে সিপাৰৰ পৰা কিন্তু আজি এতিয়ালৈকে অহা নাই ৰ'বচোন মানুহজনক সোধোঁ আজি মাছৰ ঘাট নালাগে নেকি কেতিয়াবা লাগে ন ইয়াতে এইডোখৰত লাগে নেকি বাৰু আচ্ছা আচ্ছা অঁ তো ফ্ৰেণ্ডছ আজি মোৰ দিনে বেয়া বুলি ক'ব লাগিব যিটো ভাবিছিলোঁ সেইটো নহ'ল ভাবিছিলোঁ আপোনালোকক মাছৰ ঘাট দেখাম লগতে সিপাৰ পৰা অহা চব্জি ফেৰীখন দেখাম কিন্তু একো নহ'লগৈ মাছৰ ঘাটত খবৰ কৰিলোঁ বোলে মাছ আজি নাহে ছানডে তো মই সেইটো জনা নাছিলোঁ
আৰু চব্জি অলপ সোনকালে আহি গ'ল চ' আপোনাক দেখাব নোৱাৰিলোঁ আৰু মই মাছো নাপালোঁ যিটো মাছ খাম বুলি ভাবিছিলোঁ মই বৰলি মাছ চ' নেক্সট ডে আকৌ ট্ৰাই কৰিম তেতিয়ালৈকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আজিলৈ আহোঁ তেন্তে বাই বাই